গুড মৰ্ণিং অল ফ্ৰেণ্ডছ। আমি এতিয়া যাই আছোঁ পিকনিকলৈ। আমাৰ চকত যাই আছোঁ। আমাৰ নিপু ভাই আছে আৰু মই আছোঁ। গুৱাহাটীৰ পৰা আহিছে বাছ। আমি পিকনিকলৈ যাম। এতিয়ালৈকে গাড়ী অহা নাই। আমি দুয়োটা ৰখিয়ে আছোঁ। ইমান দেৰি হ'ল, 1 ঘণ্টা ধৰি ৰখি আছোঁ। ফাইনেলি আমাৰ গাড়ী আহি গ'ল, পিকনিকৰ গাড়ী। কেলা কেলাই আছো মজা মজা। গাঁৱৰ পৰিৱেশ মানুহৰ পৰিৱেশটো অলপ বিশেষ। মানসৰ ভিউবিলাক চাই লওক, বহুত ধুনীয়া ভিউবিলাক, বহুত ধুনীয়া ন। আমাৰ লগতে আৰু কোন আছে এজন বিখ্যাত। ভাল লাগিল আহি আজি, বহুত ভাল লাগিছে ন। বহুত মই আজি হেপী আৰু মানে কি ক'ত আহিছোঁ আমি? মানস। ৱেলকাম টু মানস। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগত। মানসলৈ ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত ভাল লাগিছে। আমাৰ ভাগিন আছে ইয়াত। ভাগিনৰ কেনে চলি আছে, প্ৰভাৱ কেনে চলি আছে ইয়াত আহি? মজা। অলপ দেৰিকে ডেন্স কৰিম। ডেন্স কৰিবা? তোমাৰ কেনেকুৱা চলি আছে ইয়াত আহি? কি ফাৰ্ষ্ট টাইম আহিছোঁ মানসলৈ। বহুত ভাল লাগিছে। বহুত ভাল লাগিছে ন? বহুত তাৰমানে কি মই হেপী, বহুত হেপী হয়। মানে কি মই নাছিলোঁ ইমান যি ধুনীয়া প্লেচ মানসত। ফাইনেলি বহুত ভাল লাগিছে আহি। আপোনালোকে আহিব, ইয়াত বহুত ভাল প্লেচ হয়। আপোনালোকে আহি চাওক, ইয়াত ধুনীয়া মানসৰ যিটো পৰিৱেশ সেইটো আপোনালোকে আহি চাওক, ধুনীয়া লাগিছে। বহুত ভাল লাগিছে আহি। মই নিশ্চয় ক'ব বিচাৰিম যে আপোনালোকে আহি কিনে ভাল পাব ইয়াত। কিমান ভাল লাগিব। কোনে কোনে যাব? এইবিলাক দেখি দিয়া দৰ্শকসকল আমাৰ দৰ্শক। আমি নাৱত যাত্ৰা কৰিছোঁ, পুৰা ভাল লাগিছে, এক্সাইটেড। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। পুৰা মজা লাগিছে গাইজ।
চলি আছে আৰু খানা বিলাই আছে আমাৰ খানা খাই নাকি চিকেন দোকান আছে চিকেন মজা খাচী আৰু কি কি আছে খাচী আছে আৰু মজা ন মাংস আমি খানা খাই আছোঁ খানাটো খাই লওঁ খাই লোৱাৰ পিছত আপোনালোকক লগ পাই আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ মানসত আহিছিলোঁ পিকনিকৰ কাৰণে বহুত এনজয় কৰিলোঁ বহুত ভাল লাগিল এতিয়া আমি ঘৰলৈ যাম আকৌ উভতি বহুত ভাল লাগিল আহি ভাল লাগিছে আহিলে আমাৰ গাড়ী ষ্টাৰ্ট দিলে আমাৰ গাড়ী ষ্টাৰ্ট দিলে আৰু আমি উঠো এতিয়া বহুত ভাল লাগিল এতিয়া আমি ঘৰলৈ যাবলৈ ৰেডি হৈছে